কেনেকুৱা লাগিল? একদম মজা, একদম মজা, একদম মজা পালোঁ। এইটো চাওক, দিছ ইজ ফুৰনাথপি ৱাটাৰফল। মেঘালয়ত যাব নালাগে, ইয়াতে আহিব কাৰ্বি আংলঙত মজা মজা ৱাটাৰফল দেখিবলৈ পাব। চাওক, আহিব দে ৰাইজ। আজি আমি পাহাৰত ট্ৰেকিং কৰিব আহিছোঁ ৰাইজ। মানে আজি আমি কাৰ্বি আংলঙৰ চাইডে আহিছোঁ। এই ৱাটাৰফলটো নতুনকৈ বহুত পপুলাৰ হৈ আছে, সেইকাৰণে আমিও ভাবিলোঁ আজি অলপ ট্ৰেকিং কৰি আহোঁ। পোনপ্ৰথমে বহুত খাৰা আপ যাব লাগে, তাৰ পাছত আৰু বহুত খাৰা আপ নামিব লাগে। মানে বহুত কষ্ট আছে আৰু ৰাইজ। যদি কোনোবা আহিব বিচাৰে অলপ চাই চিন্তিকে আহিব, কম জুচ মানুহ আহিব নোৱাৰিব। মেইন জেগালৈ পাবৰ কাৰণে 1.5 ঘণ্টা লাগে বুলি কৈছিলে, কিন্তু আমি 1 ঘণ্টাতে পঞ্চায়ত দিলোঁ। নাপিত আহি কেনেকুৱা অৱস্থা হৈছে, ৰছী ধৰি নামিব লগা হয় গাইছ। আপোনালোকে আহিলে মাল খাই নাহিব, কিন্তু নহ'লে নামিব নোৱাৰিব। বহুত কষ্ট আছে, কিন্তু কষ্ট কৰি যোৱাৰ মজাটো পায় আৰু। ৱাটাৰফলটোৰ নাম আছে ফুৰনাথপি ৱাটাৰফল। বহুত ওখ, চাই ভাল লাগে আৰু ৱাটাৰফলটো। ৰাইজ আহি পালোঁ, ফাইনেলি আহি পালোঁ ৰাইজ। বহুত ওখৰ পৰা পৰিছে। যদি কোনোবা আহিব বিচাৰে আহিব পাৰে। কাংথিলাংছ ৱাটাৰফলটোৰ কাষতে আছে, ৰাইট চাইডে সোমাই যায় আৰু। আহি পালে গম পাব আপোনালোকে। আৰু মোৰ ফুল ব্লগ ভিডিঅ'টো মোৰ লোকেল ব্লগছ পেজত দিম, ইউটিউব চেনেলতো দিম। আপোনালোকে চাব বিচাৰিলে চাব পাৰে। আমাৰ মুখধাম ধেমু ওলাই গৈছে। কেনেকুৱা লাগিল? একদম মজা, একদম মজা, একদম মজা পালোঁ। এইটো চাওক, দিছ ইজ ফুৰনাথপি ৱাটাৰফল। মেঘালয়ত যাব নালাগে, ইয়াতে আহিব কাৰ্বি আংলঙত মজা মজা ৱাটাৰফল দেখিবলৈ পাব। চাওক, আহিব দে ৰাইজ। নাহাকে নাথাকিব, আহিব।